তো নমস্কাৰ বন্ধুসকল, আজি মই পোনপ্ৰথমতে কওঁ এইটো কোনো টপিকক লৈ ভিডিঅ' নহয়। আজি ভিডিঅ'টো মই বনাইছোঁ মোৰ এটা পৰিচয় দিবৰ কাৰণে। কাৰণ চাওক, যিসকলে বাৰু ফেচবুকৰ দ্বাৰা এই চেনেলটোৰ লগত জড়িত হৈ আছে বা এই মোৰ ভিডিঅ'বোৰ চাই আছে তেওঁলোকে বাৰু গম পায় মই কোন হয় বা ক'ত থাকোঁ। কিন্তু তাৰ বাহিৰেও যিবিলাক ইউটিউবৰ কিছুমান মানুহ আছে যিবিলাকে মানে এই চেনেলটো ইউটিউবৰ দ্বাৰাই মানে পাইছে, তাৰ বাহিৰে মোৰ অকল মাতটো শুনে বা মানুহটো দেখিছে, তাৰ বাহিৰে মোৰ বিষয়ে একো নাজানে। তো তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। এইটো সকলোৰে কাৰণে ভিডিঅ' নহয়। যিবিলাকে মানে মোৰ বিষয়ে জানিব খোজে বা কোন হয় তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। তো চাওক, মোৰ নাম হ'ল শ্ৰী মানস প্ৰতিম দাস। মোৰ ঘৰ কামৰূপ গ্ৰাম্যৰ ইজাৰ বঢ়িয়াত অঞ্চলত মোৰ ঘৰ। তাৰপিছত মই স্কুল পাছ কৰিছিলোঁ 2014 চনত কৰলা জাতীয় বিদ্যালয়ৰ পৰা। তাতে তাৰ পৰাই মই মেট্ৰিক দিছিলোঁ। আৰু নেক্সট তাৰপিছত মই গ'লোঁ পশ্চিম গুৱাহাটী মহাবিদ্যালয় ধাৰাপুৰত অৱস্থিত। তাতে মই হাই ছেকেণ্ডাৰী আৰু ডিগ্ৰী কৰি 2020 চনত ডিগ্ৰী মোৰ কমপ্লিট হৈছে। তাৰপিছত এনেকৈ মই ঘৰতে আছোঁ। তাৰপিছত মোৰ ঘৰত আছে মা, দেউতা, ভণ্টি আৰু মই। ভণ্টি বাৰু এতিয়া হাই ছেকেণ্ডাৰী দিব আৰু বেছি দিন নাই। তো একমাত্ৰ ময়ে আছোঁ ঘৰৰ যি বেকাৰ। কি ক'ম আৰু, আছোঁ আৰু কিবা কিবি কাম বিচাৰি আছোঁ। আচলতে কি জানে, চাকৰি কৰা মোৰ আচলতে একদম ইচ্ছা নাই। কাৰণ এইবিলাক চাকৰি তাকৰি মানে কি কৰা মানে এটা বান্ধনৰ ভিতৰত থকাৰ দৰে বস্তু। মোৰ মতে মই চাকৰি ভাল নাপাওঁ, সঁচা কথা। কিন্তু কিবা এটা লাইফত চলিবৰ কাৰণে চাকৰিটো কৰিবই লাগিব, উপায় নাই। কিন্তু পাৰিলে মই এইটো বিশ্বাস কৰোঁ, নিজে এটা পথ বনাই, নিজে এটা ৰাস্তা বনাই, নিজে স্বাৱলম্বী হোৱাটোত মই বেছি বিশ্বাস কৰোঁ। কাৰণ চাকৰি কৰা মানে কি বেলেগক এটা আশা কৰি থকাৰ দৰে হ'ব। কিন্তু নিজে যেতিয়া কৰিম, কমকে হওক নিজৰ ওপৰত নিজে ভৰি দিয়া, মই সেইটোত বিশ্বাস কৰোঁ বেছি। এই চাকৰি তাকৰিত ইমান বিশ্বাস নকৰোঁ। তাৰপিছতো উপায় নাই, কিবা এটা পইচাৰ কাৰণে এইবিলাক কৰিবই লাগিব। কাৰণ জীৱনটোতো এনেকৈ চলিব লাগিব। তো চাওক, এতিয়া আহিল মই এই চেনেলটো কিয় খুলিছোঁ। তো চাওক, মই এইটো চেনেলটো এইকাৰণে খুলিছোঁ যে আজিকালি চাওক, অসমৰ প্ৰায় সকলো মানুহে ইণ্টাৰনেট ইউজ কৰে। আগতে বাৰু কেইবছৰমান আগলৈকে বা আগলৈকে অকল ডেকা বয়সীয়া ল'ৰা ছোৱালীখিনিয়ে ইউজ কৰিছিল। কিন্তু এতিয়া বৰ্তমান প্ৰায় সকলো মানুহে ইউজ কৰে। বয়সীয়াল মানুহবিলাকো ইণ্টাৰনেট ইউজ কৰে। তো কিছুমান এনেকুৱা কথা আছে যি মানে আগতে ধৰক মানুহে জানিব ইচ্ছা কৰিছিল, কিন্তু ধৰক এইবিলাক ইণ্টাৰনেটৰ সুবিধা নাছিল বা এনেকুৱা একো নাছিল। তাৰ কাৰণে মানুহবিলাকে মানে গম নাপালে বা জানিব চেষ্টা কৰিও তাৰ উত্তৰ বিচাৰি নাপালে। তো মই সেনেকুৱা কিছুমান টপিক মই এই চেনেলটোত আনিম, যাতে এইটো লক্ষ্য, যাতে এই চেনেলটোৰ দ্বাৰা মানুহে কিবা এটা নতুন কথা সদায় শিকক বা কিবা এটা নতুন জানক আৰু। কাৰণ এইটো নহয় যে চেনেলটোৰ পৰা সকলোৱে কিবা শিকিব, সকলোৱে কিবা এটা নতুন শিকিব পাৰিব, এইটো নহয়। কাৰণ চাওক, কোনোবাই নহয় কিবা কথা হ'লেও জানে। তো কিবা এটা মই টপিক ক'লে সেইটো কথা আপুনি জানিব পাৰে, কিন্তু আপুনি জানিলে বুলিয়ে আৰু সকলোৱে জানিব সেইটো কথা নহয়। তো মোৰ উদ্দেশ্য হ'ল আপুনি জানে বাৰু, কিন্তু যিজনে নাজানে সেইজনেও যাতে এই কথাখিনি জনাটো দৰকাৰ। কাৰণ চাওক, এটাই জীৱন, এখনেই পৃথিৱী। তো এইবিলাক কিছুমান বস্তু যদি প্ৰশ্নে ৰৈ যায় থাকে, তেতিয়াহ'লে অলপ ভাল নালাগে। কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি পালে অলপ বেছি ভাল লাগে। তো সেই উদ্দেশ্যৰে মই চেনেলটো বনাইছোঁ, যাতে কিবা এটা ডাঙৰে হওক সৰুৱে হওক কিবা নতুন বস্তু এটা জানে, কিবা এটা ভাল হয়, মোৰ পৰা যাতে কিবা এটা ভাল হয়। চাওক, প্ৰথমতে ক'লোঁ মোৰ এইটো এটা পাৰ্চনেল চেনেল। ইয়াতে মই এইবিলাক ধৰক কিছুমান নজনা কথা জনাৰ উপৰিও কিছুমান মোৰ এনেকুৱা স্মৃতি বা মেমৰি বুলি ক'লোঁ, কিছুমান মেমৰি মই ইয়াত মনত ৰখা মেমৰি যাতে মই ক'তো যাতে হেৰাই নাযায়, তাৰ কাৰণে মই ইয়াতে কিছুমান আৱদ্ধ কৰি ৰাখিম বা আপলোড দি ৰাখিম আৰু, য'ত আপুনিও চাব পাৰিব বা ময়ো কেতিয়াবা সময় পালে মই চাম। এনেকৈ মানে মই সেইটো উদ্দেশ্যৰে চেনেলটো খুলিছোঁ। তাৰপিছত আপোনালোকে জানিব, আপোনালোকে ভিডিঅ'বিলাক কেনেকুৱা পায়, কি পায়। তো মোৰখিনি কৈ দিলোঁ। তো নেক্সট চাওক, এতিয়া বাৰু মই এইটো চেনেলটো খুলিছোঁ, ভিডিঅ' বনাই আছোঁ। নেক্সট মোৰ ভৱিষ্যতৰ প্লেনিং কি? তো মই কওঁ, মই এজন বহুত সাধাৰণ ল'ৰা।
মোৰ কোনো বিশেষ টেলেণ্ট নাই, না মই ছবি আঁকিব পাৰোঁ, না মই গান গাব পাৰোঁ, না মই পঢ়াত বেছি ভাল, না মই খেলা ধূলাত বেছি ভাল। মই সেইবিলাক একোতে ভাল নহয়। মই খালি এটাই কৰোঁ, মই কেতিয়াবা মাজে মাজে কিছুমান সৰু সৰু গল্প কবিতা টাইপৰ লিখোঁ। সেইবিলাকো সম্পূৰ্ণ নহয়, আধা লিখি শেষ কৰি দিওঁ বা পাতটো বা কাগজখন চিৰি পেলাওঁ, কেতিয়াও সম্পূৰ্ণই নহ'ল। মই সেনেকুৱা মানে মন আছে, কিবা কেতিয়াবা মন গ'লে কিবা মনত ভাবিলে এইবিলাক কাগজত লিখি প্ৰকাশ কৰোঁ। তো চাওক, গম পালে মই এজন সাধাৰণ ল'ৰা। তো মোৰ নেক্সট ষ্টেপ চাওক, নেক্সট মানে কি ভাবিছোঁ, নেক্সট চাওক, এতিয়া মই ইউটিউব চেনেলৰ ভিডিঅ' বনাই আছোঁ। যদি কিবা কথাত মোৰ আচল মন কি জানে, মোৰ বহুত ডাঙৰ সপোন নহয়, মোৰ এটাই সপোন, যদি মই দুনিয়া চাব পাৰোঁ, মোৰ হৈ যাব। মোক বহুত বেছি একো টকা পইচাও নালাগে, একো নালাগে। মোৰ একদম সৰু সপোন, খালি মই মৰাৰ আগতে মানে যাতে মই পৃথিৱীখন ভালকৈ চাই যাব পাৰোঁ, চব বস্তু ভালকৈ উপলব্ধি কৰি যাব পাৰোঁ, সাধাৰণ ধনী দুখীয়া সকলো মানুহৰ মনবিলাক যাতে মই বুজিব পাৰোঁ বা মানুহৰ কাৰণে কিবা এটা সহায় কৰিব পাৰোঁ। মোৰ সেইটোৱে লক্ষ্য। আৰু যদি মোৰ এইটো চেনেলটো বনাইছোঁ, যদি এদিন মোৰ চেনেলটোৱে ভাল গতি লয় বা আপোনালোকে মৰম দিয়ে, চেনেলটো ভাল ৰূপ লয়, তেতিয়াহ'লে মই এদিন এইটো চেনেলত এইটো চেনেলত ট্ৰেভেলিং ভ্লগ বনোৱা দিম। আৰু মই এনেকুৱা নহয় যে কমন প্লেচত যাই দিম, এনেকুৱা নহয়। মোৰ ইচ্ছা এনেকুৱা ঠাইত যাই ভ্লগ বনাম, য'ত মানে মানুহে যাতে দেখি অলপ ভাল লাগে, মনটো শান্তি পৰে। কাৰণ চাওক, আচল সুখ প্ৰকৃতিৰ মাজতে আছে, যি সুখ আপুনি ক'তো বিচাৰি নাপায়। সেইকাৰণে মোৰো এইটো ইচ্ছা, যদি সম্ভৱ হয় আপোনালোকৰ লগতো এইবিলাক শ্বেয়াৰ কৰিম, ভিডিঅ'বিলাক দেখুৱাম। কিন্তু তাৰে আগতে এই ট্ৰেভেলিং কৰা বস্তুটো বহুত খৰচী বস্তু। কাৰণ মই এতিয়া বেকাৰ আছোঁ, মই এনেকৈ ট্ৰেভেলিং কৰিব নোৱাৰোঁ। তো মই যদি কেতিয়াবালৈকে মই অলপ ইনকাম কৰোঁ বা ক'ৰবাত চাকৰি কৰি বা কিবা এনেকুৱা কৰি যদি পইচা অহাৰ চ'ৰ্চ এটা পাওঁ, তেতিয়াহ'লে মই নিশ্চয় এনেকুৱা কৰিম। আপোনালোকক মই আজি কথা দিলোঁ। তো এইখিনিয়ে। তাৰপিছত আৰু এটা প্ৰশ্ন চাওক, মই ভিডিঅ' কিয় বাহিৰত বনাওঁ। তো চাওক, আপোনালোকে প্ৰত্যেক ভিডিঅ'ত দেখিছে মোৰ বেকগ্ৰাউণ্ডত এনেকুৱা পথাৰ থাকে বা এনেকুৱা খোলা জেগা থাকে য'ত মানুহ নাথাকে। তো ইয়াৰ কাৰণ হ'ল, চাওক, মই ইমান ডাঙৰ প্ৰফেচনেল ইউটিউবাৰ নহয়, মই বস্তুটো শিকি আছোঁ। তাৰ কাৰণে চাওক, মই কিছুমান বস্তু মানুহৰ আগত কৰিব অলপ নিজৰে আনকমফৰ্টেবল ফিল হয়। তাৰ কাৰণে মই কথাবিলাক ভালকৈ ক'ব নোৱাৰোঁ। তো সেইকাৰণে মই এনেকুৱা ঠাইত বহি তেতিয়া মই বস্তুবিলাক খোলাকৈ আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ বা যি মনত আহে, যিখিনি পাৰোঁ আৰু আপোনালোকক ক'ব সহজ হয় এনেকুৱা ঠাইত। কাৰণ ইয়াত কোনো নাথাকে, অকল মই থাকোঁ আৰু আপুনি থাকে তো সেইকাৰণে এনেকুৱা ঠাইত ভিডিঅ'বোৰ বনাওঁ। আৰু চাওক, ভিডিঅ'বোৰ মই ভাবোঁ কেতিয়াবা ঘৰত বনাওঁ বুলি, কিন্তু চাওক, মই এতিয়া কেনেকুৱা কথা চাওক, মই এতিয়া আছোঁ ঘৰত বেকাৰ। কিন্তু মই যদি এনেকৈ বেকাৰ আছোঁ, ঘৰৰ এটা চিন্তা হৈ, তাৰপিছত মই আৰু ঘৰত এনেকৈ ভিডিঅ' বনাই থাকোঁ, মোক ঘৰৰ মানুহে পাগল হোৱা বুলি ভাবিব। সেইকাৰণে মই এইবিলাক ঘৰৰ পৰা আঁতৰত অকলে মই এনেকৈ ভিডিঅ'টো কৰোঁ আৰু অলপমান কিবা কিবি মনৰ কথা আপোনালোকৰ শ্বেয়াৰ কৰোঁ। কিবা সৰু সুৰা কিবা জানা কথা নজনা কথা এইবিলাক আপোনালোকৰ শ্বেয়াৰ কৰোঁ, কৰি ভিডিঅ'টো বনাই আপোনালোকক আপলোড দিওঁ। ভিডিঅ' মই 4-5 দিনৰ মূৰত আপলোড দিওঁ। কাৰণ চাওক, ভিডিঅ'টো কি হয় জানে, যেতিয়া ভিডিঅ' এটা আপলোড দিওঁ ভিউজ নাহে, মনত অলপ বেয়া লাগে। কাৰণ কষ্ট হয় ভিডিঅ' এটা বনাওঁতে, তাৰপিছতো ইমান কষ্ট কৰাৰ পিছতো একো এটা ফল নাপাওঁ, 10-20টা ভিউ। কিন্তু তাৰপিছতো মই হাৰ মানা নাই, কিন্তু মই বনাই আছোঁ, কিবা এটা দি আছোঁ। যি হয় এতিয়া মই ভাবিছোঁ আৰু যি হ'ব আৰু, ভিউ আহে নাহিব নাই, কিন্তু এইখিনি বস্তু দি থাকিম, যাতে কোনোবা নহয় কোনোবা হয়তো সহায় হ'ব। তাৰপিছত এটা শেষ কথা চাওক, মই কি ভাবোঁ জানে, পৃথিৱীত মানুহে অকল চাকৰিৰ পিছত দৌৰাটো একদম মূৰ্খামিৰ কথা। কাৰণ চাওক, ইমান এখন ডাঙৰ পৃথিৱী, কিমান কি বস্তুৰ অভাৱ, তাতে সকলোৱে মানুহ যদি অকল চাকৰিৰ পিছতে দৌৰে, তাৰ বাহিৰে কিছুমান এনেকুৱা পৃথিৱীৰ কিছুমান এনেকুৱা প্ৰয়োজন আছে যিবিলাক যদি সকলোৱে চাকৰিয়ে কৰে, তেতিয়া সেই প্ৰয়োজনবিলাক কোনে পুৰাব। তো মই এইটো কোৱা নাই যে চাকৰি কৰিব নালাগে, কিন্তু চাওক, সকলোৱে চাকৰি কৰাটো এইটো কথা নহয়। কিছুমানৰ এনেকুৱা টেলেণ্ট আছে মই জানো, কিন্তু সিহঁতেও তাৰপিছতো সিহঁতে সেই টেলেণ্টবোৰ পাহৰি বা সিহঁতে চাকৰিৰ পিছত দৌৰে। কিন্তু চাওক,
সেইটো কথা নহয় যদি আপোনাৰ টেলেণ্ট আছে কিবা ভাল টেলেণ্ট আছে ইউজ কৰক কাৰণ আমাৰ নাই আমি বুজো সেইকাৰণে কাৰণ টেলেণ্ট এটা থকাটো কিমান ডাঙৰ কথা আপোনালোকে থাকিও কিছুমানে যে এই টেলেণ্টবোৰ অপব্যয় কৰে মোৰ সেইটো মোৰ ভাল নালাগে কাৰণ চাওক আপোনালোকে এই টেলেণ্ট বোলা বস্তুটো ভগৱানে দিয়া বস্তু বুলি ক'লো ভগৱানে দিছে তাৰ পিছতো যদি আপুনি ব্যৱহাৰ নকৰে আৰে ভাই কি কম এইবিলাক বস্তু সেই টেলেণ্ট মোৰ তাত থকা হ'লে কিবা নহয় কিবা এটা কৰিলো আৰু এটা কথা চাওক মই কোনো শিক্ষক নহয় বা মই ইয়াতে কোনো কাকো জ্ঞান দিব অহা নাই এই মই ভিডিঅ'বোৰ বনাওঁ যাতে কোনোবাই যাতে এই ভিডিঅ'বোৰ চাই কিবা এটা নতুনকৈ শিকে বা কিবা এটা ধৰক মনত এনেকুৱা প্ৰশ্ন থাকে যাৰ উত্তৰ তেওঁলোকে আজিলৈকে বিচাৰি পোৱা নাছিল বা যদিও তেওঁলোকে ইউটিউবত চাইছে তেওঁলোকে হয়তো ইংলিছত অলপ টান পাই বুজিব বা তাতে মানে ইউটিউবত ভালকৈ বুজি নাপালে তো তাৰ কাৰণে মই ইয়াতে কি কৰোঁ সেইবিলাক এনেকুৱা টপিকবিলাক মানে আলোচনা কৰিবলগীয়া টপিকবিলাক মই ইয়াতে আনি অসমীয়া আখৰত মানে দিওঁ আৰু সাধাৰণভাৱে বুজাই যাতে সকলোৱে বস্তুটো বুজি পায় বা ইয়াৰ গুৰুত্বপূৰ্ণ কি তাৰ বিষয়ে তেওঁলোকে যাতে অনুভৱ কৰে তো সেইকাৰণে মই ভিডিঅ'বোৰ বনাওঁ তো আপোনালোকে কেতিয়াও জাজ নকৰিব যে মই কোনোবা শিকাই আছোঁ বা সিহে জানে চব তাৰ বাহিৰে সিয়াৰ বাহিৰে আৰু কায়ো নাজানে কিন্তু সেইটো নহয় হয় বাৰু মই সিমান নাজানো কিন্তু মই যিখিনি জানো সেইখিনি যাতে মোৰ তাৰ দ্বাৰা যাতে সেইখিনি যাতে মই যাতে অকল ময়ে জানি পেলাই যাতে বস্তুখিনি শেষ হৈ নাযায় মোৰ পৰা দুটাই যাতে বেলেগো শিকে সেই হিচাপত মানে আৰু জানো আৰু মই এইটো বিচাৰোঁ যাতে আপুনি যদি কিবা এটা নতুন কথা শিকিছে তেতিয়াহ'লে আপুনিও অকল জানাটো দৰকাৰ নহয় আপুনি আৰু দুটা কওক যা কি ঠিক সি নাজানে কিবা এটা নতুন গম পায় এইবুলি এইটো নহয় যে মিছাই কিবা যি টি কৈ দিব আৰু সেইটো নহয় কিন্তু আপুনি যিখিনি জানে যদি সঁচা হয় সেইখিনি কওক যাতে কিবা এটা কোনোবাই লাইফত নতুন জানাটো দৰকাৰ কাৰণ ইমান ডাঙৰ পৃথিৱী ইমান কি ৰহস্য কিমান কি কথা সকলোৱেতো সকলো কথা নাজানে তো সেইকাৰণে মানে আৰু কথাবিলাক শ্বেয়াৰ কৰিব লাগে তেতিয়া মানে অলপ বেছি ভাল হয় এইখিনি আৰু তো আজিলৈ এইখিনিয়ে মই অলপ মোৰ পৰিচয়টো দিলোঁ থুলমূলকৈ কিবা ক'ৰবাত কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু পাৰিলে কমেণ্টত জনাই দিব তো আজিলৈ এইখিনিয়ে আকৌ লগ পাম নে কি কয় তো আজিলৈ বাই বাই নহ'লে দিয়ক ঠিক আছে বাৰু বাই বাই